হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আমি এতিয়া যাম জাগুন, ডিব্ৰুগড় টু জাগুন গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি চাই থাকক, ভিডিঅ'টো ধামাকাদাৰ হ'বলৈ গৈ আছে। গাইজ এয়া আমি তেল চেল ভৰাই ল'লোঁ, ব'লো কেতিয়া। এইখন হৈছে খামটিঘাট দলং, বুঢ়ীডিং নদীৰ ওপৰত থকা এখন দলং, খামটিঘাট দলং পাই গ'লোহি। গাইজ এয়া আছে ডিব্ৰুগড় জগন্নাথ মন্দিৰ। আজি নোসোমাওঁ, আহিব আপোনালোকে কেতিয়াবা ইয়ালৈ। এয়া বকুল অভাৰব্ৰিজ পাই গ'লোহি, বকুল অভাৰব্ৰিজৰ ওপৰত আমি এতিয়া গৈ আছোঁ। গাইজ মাকুম পাই গ'লোহি, মাকুম আহিছোঁ যেতিয়া চৰব কাটিখনতে এপাক সোমাই যাওঁ। কেনেকুৱা ভালে আছে? ভাল ভাল ভাল। এয়া গাইজ চৰব কাটি। হাই হেল্ল' গাইজ, এয়া আমাৰ চৰব কাটি লগ পাই গ'লোঁ। চৰব কাটি কেনেকুৱা ভালে আছে ন? ভাল 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 ভাল। দোকানী মানুহ, দোকানতে বহি আছোঁ। কৰ্মই জীৱন। যিহেতু মই সাংসাৰিক মানুহ, প্ৰথমে মোৰ এইটো কথা চিন্তা কৰিব লাগিব বা মোৰ ফেমিলিৰ কথা চিন্তা কৰিব লাগিব। সেইটো কাৰণে প্ৰথমে দোকানখন বহিও দোকানখন চলাই আছোঁ। তাৰপিছত মাজে মই যেতিয়া সময় পাওঁ অলপ ওলাই যাওঁ ভিডিঅ' চিডিঅ' বনাবৰ কাৰণে। আৰু যিহেতু দায়িত্ব এটা আছে, পৰিয়াল এটা আছে, হয় নাই বাৰু? হয় হয়। আৰু তোমাক লগ পালে আজি ভাল লাগিলে। ভাল লাগিলে ধুনীয়া ধুনীয়া ভিডিঅ' বনাই। বগা কি বুলি আছে চেনেলটো? বগা ভাই। বগা ভাই, তই এই বগা ভাই চেনেলটো চাব আপোনালোকে। বহুত ধুনীয়া ধুনীয়া ভিডিঅ' বনায় আৰু ধুনীয়া ধুনীয়া ভিডিঅ' আহি আছে ইয়াৰ চেনেলত। তো আপোনালোকে চাই থাকক, ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়া এই চেনেলত আৰু ভাল ভাল ভিডিঅ' চাব পাব। নহ'লে আকৌ হেৰাই থাকিব নহয়, নাপাব। সেইটো কাৰণে ছাবস্ক্ৰাইব কৰি ৰাখিব দেই। এয়া আমাৰ মানৱী বাই। মানৱী বা ক'ত গৈছিলে? এই ইয়ালে আহিলোঁ, বহুত দিন হ'ল যে অহা নাই। অঁ আহিলোঁ আৰু। কিবা কামত? এই নাই এনেই চবকে নতুন ফাষ্ট ফুডৰ দোকান চাবলৈ আহিছোঁ। ভাল তোমাৰ? অঁ ভালে ভালে, ভাল আপোনাৰ? এই ভালে ভালে দেই। এয়া মানৱী বা আৰু চৰব কাই একেলগত। কপাল ভাল, মই আজি লগ পাই গ'লোঁ দুটাক। ঘৰ পাৰিছা? ঘৰৰ পৰা। আৰু ভাইটি চেনেলটো চাব, সকলোৱে মৰম দিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, চব এফালৰ পৰা চব যি আছে চব কৈ দিব আৰু দেই ৰাইজসকল। থেংক ইউ তুমি এইটো দিয়াৰ কাৰণে। ৱেলকাম। কি চেনেলৰ নাম কি আছিলে? বগা ভাই। বগা ভাই। পলাশ ভাই নহয়, বগা ভাই। মজা। গাইজ চৰব কাই আৰু মানৱী বাইক বাই বাই দি এতিয়া গৈ আছোঁ। ৱেলকাম টু ডিব্ৰুগড় গাইজ, ডিব্ৰুগড় পাই গ'লোহি। গাইজ ফাইনেলি এয়া ডিব্ৰুগড় টাউন পাই গ'লোহি। এয়া হৈছে ডিব্ৰুগড় টাউন। এয়া গাইজ কয়লাৰাণী মাৰ্ঘেৰিটা। এয়া আছে লিডু পাহাৰ, ইয়াত কয়লা খনা হয় গাইজ, দেখিছেনে? চাওক গাইজ। হেল্ল' গাইজ, ইয়াত কিবা এটা খাবলৈ সোমালোঁ দাদা হোটেলখনত। এয়া গাইজ ইয়াত দেখিছেনে, এটা পেকেটিং আহে, এই এনেকৈ বেলি থোৱা থাকে, এনেকৈ আহে পেকেটত। অঁ গাইজ দেখিছেনে, এনেকুৱাকৈ পেকেটিং আহে, এনেকুৱাকৈ এখন এখনকৈ। দাদা এটা পেকেটত কেইখন থাকে এনেকুৱা? 10খন থাকে ন? গাইজ পৰঠা খাই লওঁ আৰু পৰঠা দেখিছেনে গাইজ? এয়া পৰঠা। গাইজ এয়া খানা চানা খাই হৈ গ'ল, এতিয়া দবাই আছে, শেষেই নাই হোৱা। এতিয়া যাব লাগে আৰু মজা লাগিলে খাই, কাঢ়ি উদং দি দিলোঁ। গাইজ খাই লওঁ, গৈ আছোঁ, খাই বুজি আছোঁ। জাগুন পাই গ'লোহি গাইজ। এই জাগুনত গৈ এতিয়া সৰু সুৰা খেতি পথাৰ এখন দেখাম আৰু তাৰপিছত ভিডিঅ'টো সামৰণি মাৰিম। গাইজ এইজোপা গছ দেখিছেনে? এইজোপা হ'ল শিমলু গছ গাইজ। এইজোপা শিমলু গছৰ বয়স হ'ল মোতকৈও ডাঙৰ, 26 বছৰ হ'ল কৈছে এইজোপা। দেখিছেনে গাইজ? 26 বছৰ ধেমালি নহয় কিন্তু গাইজ। চেলুট গাইজ, চেলুট। দেখিছেনে গাইজ? এয়া কোমোৰা লাগিছে এতিয়া। এইয়া গছবিলাক লাহে লাহে ডাঙৰ হৈছেগৈ আৰু লাগিছে ফল। এইয়া গাইজ কোমোৰা গাইজ। আৰু কেইদিনমান হ'লে গাইজ এই ৰছী দেখিছেনে? ইয়াত এখন চাং দি থৈ দিছে ৰছীবিলাকে। এইবিলাক ৰছী চব তললৈ নামুৰি আহিব গাইজ। আৰু বহুত লাগিবলৈ আছে, এইবিলাক সৰু হৈ আছে, ডাঙৰ হৈ গৈ আছে, ক্ৰমান্বয়ে লাগিব। এইবিলাক চব তললৈ হাউলি যাব, ভিৰ খাই যাব গাইজ, ধেনুখনৰ নিচিনা। দেখিছেনে? বহুত ডাঙৰ বাৰী পাতে গাইজ, ইয়াত 20-30 বিঘা কোমোৰা বাৰী পাতে। এইবিলাক গছ হৈছে কাজি নেমু টেঙা গছ। এয়া কাজি নেমু টেঙা 5-6 বিঘামান খেতি কৰিছে কাজি নেমু টেঙা। দেখিছেনে? এইবিলাক গোটেই টেঙা গছ গাইজ। এইটো টেঙা গাইজ, টেঙা এইটো। বহুত
এই জাগোন ফিল্ডৰ ল'ৰাবিলাকে ইয়াত এতিয়া ফুটবল খেলি আছে গাইছ আবেলি হ'ল এতিয়া ফুটবল খেল চাই এতিয়া ভিডিঅ'টো সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই বাই